নমস্কাৰ এডভান্স আসাম YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু লৈ আহিছো কেইটামান আচৰিত ধৰণৰ প্ৰশ্ন আৰু উত্তৰ গতিকে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই থাকিব যোৱাবাৰৰ প্ৰশ্ন আছিল ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোহন বাগান অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া হকচোন আজিৰ খণ্ডটো আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত 21 মাৰ্চত নৱবৰ্ষ হিচাপে পালন কৰে বলক আপোনাক 10 সেকেন্ড সময় দিছো কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে ইৰাণ দেশত 21 মাৰ্চত নৱবৰ্ষ হিচাপে পালন কৰে দুই নম্বৰ প্ৰশ্নটো হৈছে মানৱ দেহত কিমান পৰিমাণৰ লোহ থাকে আপুনি বিশ্বাস কৰেনে বাৰু ইয়াৰ উত্তৰটো হৈছে মানৱ দেহত প্ৰায় 4.5 গ্ৰাম লোহ থাকে তিন নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম আধুনিক মানুহ বুলি কাক কোৱা হয় আপুনি জানেনে জানে যদি কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায়ক ভাৰতৰ প্ৰথম আধুনিক মানুহ বুলি জনা যায় চাৰি নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সকলোতকৈ বেছি কোনটো ভাষা ব্যৱহাৰ কৰা হয় আপুনি জানেনে আপোনাৰ সময় আৰম্ভ হৈছে সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো ৰখাই ল'ব আৰু প্ৰশ্ন উত্তৰকেইটা ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব ইয়াৰ উত্তৰটো হৈছে পৃথিৱীত সকলোতকৈ বেছি মাণ্ডাৰিন ভাষা ব্যৱহাৰ কৰা হয় পাঁচ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে বাস্তুশাস্ত্ৰ অনুসৰি গা ধোৱাৰ পাছত ভুলতো কি কৰিব নালাগে জনাটো আৱশ্যক বুলি মই ভাবো আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব ইয়াৰ উত্তৰটো হৈছে বাস্তুশাস্ত্ৰ অনুসৰি গা ধোৱাৰ পাছত ভুলতো এইকেইটা কাম কৰিব নালাগে এইকেইটা কাম কৰিলে ঘৰত নকাৰাত্মক শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰে আৰু সেই কামবোৰ হৈছে প্ৰথমটো হৈছে গা ধোৱাৰ পাছত বাল্টিংটোত কেতিয়াও পানী ভৰাই ৰাখিব নালাগে যদিহে শাৱাৰ ব্যৱহাৰ নকৰে দ্বিতীয়টো হৈছে গা ধোৱাৰ পাছত নিজৰ অন্তঃভাগ কেতিয়াও আনক ধুব দিব নালাগে লগে লগে নিজেই ধুব লাগে আৰু তৃতীয়টো হৈছে কিছুমানে গা ধোৱাৰ পাছত পুনৰ ভৰি ধুই এনে কেতিয়াও কৰিব নালাগে এনে কৰিলে শৰীৰটো পুনৰ অশুদ্ধ হৈ পৰে আপোনালোকৰ বাবে এইটো প্ৰশ্ন পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় উত্তৰটো কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ